हेलो गाइज की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহক ভিডিঅ'টো আৰম্ভ কৰো বেটাই আজি দুটা বস্তু বনাইছে ই পাৰক নৰক হেতু ডাঙৰ কথা নহয় কিন্তু বনাবলৈ সি চেষ্টা কৰিছে মানে বস্তুটো যে কি বনাইছে কিবা এটা আকৃতি দিছে মই অকমান আপোনালোকক দেখাই দিছো ৰব এইটো দেখিছেনে আজি যেহেতু কাতি বিহু মোৰ ফালৰ পৰা আপোনালোক সকলোকে কাতি বিহু শুভেচ্ছা যাচিলো আৰু হেয়া মাটি চাকি এটা বনাইছে ইমান ধুনিয়াকে বনাবলৈ যে চেষ্টা কৰিছে হেতুৱে ভাল লাগিছে আৰু লগতে হি শিৱলিংগ এটাও বনাইছে ৰব দেখাই দিছো এইটো দেখিছেনে লগতে শিৱলিংগ এটা বনাই অকমান কিবা কালাৰ কৰিও দিছে এইবিলাকে কৰি থাকে আৰু হি হলো যে বনাইছে হেতুৱে ভাল লাগিছে হি কিবা এটা কৰিবলৈ চেষ্টা কৰিছে আৰু এতিয়া আকৌ যাম আমি পিঠাগুৰি খুন্দিবলৈ খুৰাহঁতৰ ঘৰত যেহেতু কাতি বিহুত ইয়াতে সকলোৱে পিঠা পনা বনায় আমিও ভাবিছোঁ কিবা অকমান বনাম বুলি হেয়া আহি গ'লো খুৰীহঁতৰ ঘৰত আহিলৈ খুৰাৰ বুৱাৰী আৰু মই এয়া দুইজনী লগ হৈ পিঠাগুৰি খুন্দি আছোঁ পিঠাগুৰি খুন্দা হোৱাৰ পিছতে আকৌ আবেলিলৈ আমি ৰবাব টেঙা খাবলৈ পথাৰলৈ আহিম ইয়াতে কাতি বিহুৰ দিনা সকলোৱে পথাৰলৈ এনেকৈ ৰবাব টেঙা খাব আহে মই কিন্তু আগতে আমাৰ মঙ্গলদৈ পিনে এই নিয়মটো আছে বুলি জানা নাছিলোঁ কিন্তু ইয়াতে আহি দেখিছেনে সকলোৱে ইমান ধুনীয়াকৈ বহি ৰবাব টেঙা খোৱাত ব্যস্ত আৰু আমিও আহিলোঁ আমি আহাত অলপ দেৰিয়ে হ'ল কিন্তু অকমান আগতে আহিলে মই দেখাব পাৰিলোঁ হয় যে বহুত মানুহ হৈছিল পথাৰত আপোনালোকে বাৰু কাতি বিহুৰ দিনা এনেকৈ সকলোৱে পথাৰত ৰবাব টেঙা খায়নে কোনে কোনে খায় বাৰু কমেন্ট কৰি জনাব দেই ভালো লাগিছে মই কিন্তু আগতে মঙ্গলদৈত এইবোৰ নিয়ম পোৱা নাছিলোঁ ইয়াতে আহি পাইছো বহুত ভাল লাগিছে দেখি কেনে আৰু ইয়া বেটাহঁতে দেখিছে খেলি আছে আৰু আমাৰ ৰবাব টেঙা হৈ গ'ল এয়া দেখিছে গাৰ্ডিয়ে ভোট জলকীয়া সানি আছে ইছৰাম আৰু এয়া বেটাহঁত খেলিয়ে আছে আমি এতিয়া টেঙা খাই লওঁ এয়া খুৰী হয় খুৰীয়ে কলপাত লৈ ৰখি আছে টেঙা খাবৰ কাৰণে ঘৰতে দেখিছো দিয়ক আজি কাতি বিহুত তাত সানিব লাগে আৰু এয়া দেখিছেনে এনেকৈ সকলোৱে ঘৰৰ সন্মুখত এজোপা কলপুলি পুতে কাৰণ কলপুলিত চাকি দিয়া হয় সন্ধিয়া আৰু ইয়া দেখিছেনে সকলোৱে পুতিছে আৰু আমিও পুতিবগৈ লাগিব যেনে তেনে এটা সৰু পুলি পুতিম আৰু কাৰণ আমাৰ হেনেকৈ ডাঙৰকে পুতিব পৰা মানুহো নাই মই অকমান তুলসী পুলিটোৰ তলত এনেকৈ অকমান সজাই পৰাই দিছো প্ৰত্যেকবাৰে মই এনেকৈ অকমান সজাই দিওঁৱে আৰু এয়া মায়ে ক'লে কি মই ভিডিঅ' কৰি দিম মায়ে ভিডিঅ' কৰি আছে মই এনেকৈ অকমান সজাই দিছো আৰু আমাৰ তুলসী পুলিটো আগতেই ৰুৱা হৈ আছিল ধুনীয়াকৈ সেইকাৰণে বেলেগকে আৰু পুলি নুৰুলো সেইখিনিকে মুচি কাচি অকমান ধুনীয়াকৈ এয়া সজাই পৰাই দিছো মই প্ৰত্যেক বছৰে এনেকৈ তুলসীৰ তলত অকমান সজাই পৰাই দিওঁ দেখিবও ভাল লাগে আৰু ইমান মহ পৰিছে থাকিব পৰা নাই তথাপিও কিবাকে অকমান যেনে তেনে কৰি দিছো আজি কি কেনেকৈ কৰো মই আপোনালোকক অকমানকে বাৰু ভিডিঅ' কৰি দেখাই থাকিম আৰু সন্ধিয়া হোৱাৰ লগে লগে মই শৰাইখন ৰেডি কৰিলোঁ লগতে চাকিও দিলোঁ আৰু এতিয়া কলপুলিত চাকি দিওঁগৈ অলপ লাহেকে বেটাহঁত আহি ওলাব বেটাহঁত আহি ওলালে নাম গাব নাম গোৱাৰ পিছতে প্ৰসাদখিনি ভগাই দিম আৰু কৰিলি জানো তুলসী তলত
এয়া দেখিছেনে ঘৰৰ সন্মুখত সকলোৱে কলপুলিত চাকি দিছে, যে দেৱালী দেৱালী লাগিছে, ইমান ধুনীয়া লাগিছে। মই কিন্তু মঙলদৈত পোৱা নাছিলোঁ এইবোৰ নিয়ম, ইয়াতে আহি পাইছোঁ। সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু আমাৰ কলপুলিটো দেখিছেনে, দেখি নাহাঁহিব দেই, গোটেই অকণমান ধুনীয়াকৈ আশীৰ্বাদ দিলে আৰু তেওঁলোকক মই প্ৰসাদো ভগাই দিলোঁ। এতিয়া আজি যিহেতু বিহু বুলি ভাবিছোঁ অকণমান বেলেগ কিবা বনাওঁ। এইটো দেখিছেনে, এইটো বাচমতি চাউল হয়, ইয়াৰে ভাবিছোঁ আজি পোলাও বনাওঁ। আপোনালোককো অকণমান বাৰু দেখাম। এয়া মই চাউলটো ধুই কেনে 15 মিনিটমান এনেকৈ খৰাহী এটাত থৈ দিছোঁ আৰু মই বাকীখিনি বস্তু ৰেডি কৰি লৈছোঁ। এয়া দুটামান লং, কাজু, ইলাচি আৰু ডালচেনি, খিচমিচ, চেনি, পিঁয়াজ আৰু তেজপাত। গোটেই সহজতে বনাব পাৰি, মই বেছি হেৰি নকৰোঁ, অকণমান চিম্পুলকৈ বনাম বাৰু। প্ৰথমতে মই মাংসখিনিকে বহাই ল'ম। মাংসখিনি হোৱাৰ পিছতে পোলাওখিনি বহাম। আপোনালোকেতো সকলোৱে জানেই পোলাও কেনেকৈ বনায়, তথাপিও মই আজি বনাম কাৰণে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ। আৰু এয়া আমাৰ মাংস ফ্ৰাই কৰি আছোঁ। মাংসখিনি হোৱাৰ পিছতে মই পোলাওখিনি বহাই দিম। মাংস হৈ গ'ল ৰেডি, এতিয়া মই পোলাওখিনি বহাম। প্ৰথমতে মই কুকাৰটো অকণমান গৰম হ'বলৈ দিছোঁ। কুকাৰটো গৰম হোৱাৰ লগে লগে ইয়াতে অকণমান ৰিফাইন দি দিম। আপোনালোকে ঘিউটো বনাব পাৰে, কিন্তু মই ঘিউত ইমান এটা ভাল নাপাওঁ, সেইকাৰণে ভাবিলোঁ ৰিফাইনতে বনাওঁ। ইচ্ছা কৰিলে আপোনালোকে ঘিউ দিব পাৰে। এতিয়া ৰিফাইন অলপ দিম। ৰিফাইনখিনি গৰম হোৱাৰ পিছতে কি দিওঁ বাৰু চাই থাকক ভিডিঅ'টো। আমাৰ গেছৰ টেবুলখন বহুত ওখ হয়, সেইকাৰণে মই এনেকৈ পীৰাত উঠি লৈছোঁ আৰু বেটাই তাকে মনে মনে ভিডিঅ' কৰি থৈ দিছে। আৰু আমাৰ এতিয়া ৰিফাইনখিনি গৰম হৈছে। ৰিফাইনখিনি গৰম হোৱাৰ লগে লগে মই এতিয়া প্ৰথমতে পিঁয়াজখিনিয়ে দি লৈছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত এতিয়া তেজপাতখিনি দিম। তাৰপিছতে গোটেইখিনি বস্তু এনেকৈ অকণমানকৈ দিম আৰু দি কেনে অলপ টাইম ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছতে মই অকণমান চেনি দি দিম তাত। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই এনেকৈ ফ্ৰাই কৰি থাকিম। অকণমান ৰঙচুৱা হোৱাৰ পিছতহে মই বাকীখিনি বস্তু দিম ইয়াত, কিন্তু গেছটো সদায় অকণমান ল' ফ্লেমত লৈ ল'ব পিঁয়াজখিনি ফ্ৰাই কৰি থাকোঁতে। এয়া দেখিছেনে, প্ৰায় মোৰ হৈছেহিয়ে। এতিয়া মই ইয়াত বাকীখিনি বস্তু দি দিম। প্ৰথমতে মই ইয়াত লং দুটামান দি দিছোঁ, তাৰপিছতে কাজুখিনি, ডালচেনি, এনেকৈ মানে গোটেইখিনি বস্তু দি আকৌ অলপ টাইম এনেকৈ ফ্ৰাই কৰি থাকিম। অলপ টাইম ফ্ৰাই কৰাৰ পিছতে মই আকৌ চাউলখিনি দি দিম। মোৰ কাজু, খিচমিচ, পিঁয়াজ এইখিনি ফ্ৰাই কৰি হৈ গৈছে। ইয়াতে মই এচামুচ চেনি দিম, বেছি নিদিওঁ। আপোনালোকে সেইটো নিজৰ সোৱাদ অনুযায়ী দিলেই হ'ল। মই ইমান মিঠা হ'লেও ভাল নাপাওঁ, যিহেতু আমুৱাই যায়, সেইকাৰণে 1 চামুচে দিছোঁ। দি লৈ এনেকৈ ভাজি কেনে অকণমান এতিয়া মই চাউল দি দিম ইয়াত। পোলাও বনাবলৈ চাউল যিমানখিনি লোৱা হয়, পানীও সেই পৰিমাণে দিব লাগে। যদি আপুনি 2 গিলাচ চাউল ব্যৱহাৰ কৰে, তেতিয়াহ'লে পানীও 2 গিলাচে দিব। সেই পৰিমাণতে, চাউলৰ পৰিমাণতে পানীটো দিব, তেতিয়া মানে পোলাওটো খাবলৈও ধুনীয়া হয় আৰু দেখিবলৈও ধুনীয়া হয়, বেছি ঢিলা হৈ নাযায়। আৰু চিটি এটা দিলেই হ'ল, বেছি চিটি দিব নালাগে। মই চাউলখিনিও অকণমান এনেকৈ ফ্ৰাই কৰি লৈছোঁ। বেছি টাইম ফ্ৰাই কৰিব নালাগে, 2-3 মিনিটমান ল' ফ্লেমত দি এনেকৈ অকণমান ফ্ৰাই কৰি ল'ব। তাৰপিছতে আপুনি চাউল অনুযায়ী পানীখিনি দি দিলেই হ'ল। দি কেনে চিটি মাৰিব দিব এটা। আৰু লগতে নিমখ অকণমান দি দিব। নিমখটো সোৱাদ অনুযায়ী দিলে হ'ল। মই ইয়াতে এচামুচ নহয়, ঠিক আধা চামুচমান নিমখ দি দিছোঁ। আৰু বহুতে হালধি ব্যৱহাৰ কৰে, মই কিন্তু হালধি ব্যৱহাৰ কৰা নাই, কাৰণ হালধীয়া হ'লে মই খাবলৈ বেয়া পাওঁ, দেখিবও বেয়া লাগে, সেইকাৰণে এনেকৈ মই হালধি নিদিওঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান হালধিও দিব পাৰে।
আৰু এয়া দেখিছেনে মোৰ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম। মই যিহেতু 2 গিলাচ চাউল লৈছিলোঁ, সেইকাৰণে মই পানীও ইয়াতে 2 গিলাচেই ব্যৱহাৰ কৰিম। এতিয়া মই ঢাকনিখন লগাই দিলোঁ আৰু চিটি অহালৈ এতিয়া অপেক্ষা কৰি ৰৈ থাকোঁ। চিটি অহাৰ লগে লগে মই বাৰু আপোনালোকক দেখাম কেনেকুৱা হয়। এইফালে এয়া মাংস ৰেডি হৈয়ে আছে। চিটি অহাৰ পিছতে পোলাওখিনিও আমাৰ ৰেডি হৈ যাব। মই ঢাকনিখন খুলি আপোনালোকক অকণমান দেখাই দিছোঁ। দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া হৈছে। এয়া সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু গোন্ধটো যে বহুত ধুনীয়া ওলাইছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, খাবলৈ বহুত ধুনীয়া হয়। মই এতিয়া প্লেটত এয়া সজাই দিলোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব।